নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ আপোনালোকে ভালে আছে। আজি আমি এটা ৰেইন ডিটেকশ্যন ডিভাইচ বনাম, মানে বৰষুণ দিয়াৰ লগে লগে গম পোৱা এটা যন্ত্ৰ বনাম। মানে ইয়াত বৰষুণ পৰিব আৰু বৰষুণ পৰাৰ লগে লগে আপোনালোকে গম পাই যাব যে বাহিৰত বৰষুণ দি আছে। বহুত সময়ত কি হয়, কি আমি চাউল কাপোৰ চাপোৰ বাহিৰত মেলি দিওঁ আৰু আমি গমেই নাপাওঁ যে বাহিৰত বৰষুণ দি আছে, আৰু আমাৰ কাপোৰ চাপোৰ চাউল যি বাহিৰত মেলি দিছোঁ সেইখিনি গোটেই ভিজি যায়। গতিকে আপোনালোকে যদি এনেকুৱা এটা ডিভাইচ ঘৰতে বনাই লয়, আপোনালোকে বৰষুণ দিয়াৰ লগে লগে গম পাই যাব যে বাহিৰত বৰষুণ দিছে, আৰু আপোনালোকৰ কাপোৰ চাপোৰ চাউল যি মেলি দিয়ে বৰষুণৰ পানীত ভিজাৰ পৰা বাচি যাব। গতিকে এইটো কেনেকৈ কাম কৰে এবাৰ টেষ্ট কৰি চাওঁ। নাই দি আছিল বৰষুণ। তো দেখিব পাৰিছে বন্ধুসকল, পাৰফেক্টলি কাম কৰিছে। মানে ইয়াত পানী পৰাৰ লগে লগে এইটো বাজি উঠিছে। মই ছুইচ অফ কৰি দিছোঁ, নহ'লে বহুত বেছি হাল্লা হৈ থাকে। তো বন্ধুসকল, এই ডিভাইচটো এনেদৰে কাম কৰে। মানে ইয়াত পানী পৰাৰ লগে লগে এই বাজাৰটো বাজি উঠে। এই ডিভাইচটো বনাবলৈ বন্ধুসকল প্ৰথমতে আমাক দৰকাৰ হ'ব এখন প্লাইবোৰ্ডৰ। মই এখন ডাঙৰ প্লাইবোৰ্ড ব্যৱহাৰ কৰি আছোঁ। মোৰ তাত সৰু প্লাইবোৰ্ড নাছিল বাবে আপোনালোকে যদি বিচাৰে অকণমান সৰু প্লাইবোৰ্ড ব্যৱহাৰ কৰিব পাৰে। তাৰপিছত আমাক দৰকাৰ হ'ব এলুমিনিয়াম ফইল। এলুমিনিয়াম ফইল আপোনালোকে গেলামাল দোকানত অতি সহজতে পাই যাব। আৰু তাৰপিছত আমাক দৰকাৰ হ'ব এটা ফেভিকল আঠা। প্ৰথমতে আমি প্লাইবোৰ্ডখনৰ এটা ছাইডে ফেভিকল আঠা লগাই ল'ব লাগিব। আমি ফেভিকলখিনি ভালদৰে এনেকৈ লগাই ল'লোঁ। এতিয়া আমি এলুমিনিয়াম ফইলখনত তৎক্ষণাত এইটো কাম কৰিব লাগিব, নহ'লে শুকাই যাব। আঠাটো শুকাই নোযোৱাতে আমি এলুমিনিয়াম ফইলখনত এনেকৈ দি দিব লাগিব। আমাক লগা এলুমিনিয়াম ফইলখিনি আমি লৈ লৈছোঁ আৰু বাকীখিনি ছিঙি দিছোঁ। এইবিলাক অকণমান ইয়াত বতাহ সোমাইছে, সেইখিনি এনেকৈ দি বাহিৰত গোটেইখিনি ওলাই দিছোঁ মই। পাৰা পৰ্যায়ত যাতে ইয়াত বাবুল হৈ নাথাকে সেইটোৰ বাবে লক্ষ্য কৰিব। এখন কাপোৰৰ সহায়ত পিহি আছোঁ। পাৰা পৰ্যায়ত বতাহ সোমাই থাকিব নালাগে, কাৰণ আমি ইয়াত অকণমান কাটিম। ইয়াত কাটিলে মানে নহ'লে উঠি আহিব, ছিঙি আহিব যদি বেছিকৈ বতাহ চতাহ সোমাই থাকে। এতিয়া আঠাটো যেতিয়ালৈকে নুশুকায় তেতিয়ালৈকে এনেকৈ শুকাব এৰি দিব লাগিব। তো বন্ধুসকল, এদিন পিছত আঠাখিনি ধুনীয়াকৈ শুকাই গৈছে। এতিয়া কাষত এইখিনি যিখিনি বেছিকৈ ওলাই আছে সেইখিনি কাটি দিম। আৰু এলুমিনিয়াম ফইলখিনি যেতিয়া কাটিব একদম লাহে লাহে কাটিব, কাৰণ আপোনালোকে যদি বেছি তাড়াতাড়ি এইটো কৰিব যায় এই এলুমিনিয়াম ফইলখন বেয়াকৈ ফালি যাব পাৰে। চ' যেতিয়া কাটিব একদম লাহে লাহে কাটিব, তেতিয়া ধুনীয়াকৈ কাটা যাব। আৰু এতিয়া আমি 2 চেণ্টিমিটাৰৰ মূৰে ইয়াত চিন দি যাম এনেকৈ। আমি আনটো ছাইডেও 2 চেণ্টিমিটাৰৰ মূৰে ডট দি গৈছোঁ, মানে চিন দি গৈছোঁ। তাৰপিছত আমি এনেকৈ চিন টান দিম। তাৰপিছত এনেকৈ আমি চিন দিব লাগিব। এটা এৰি এটা মই চিন দি আছোঁ। ইয়াত এইখিনিত চিনডাল দিছিলোঁ, গতিকে নেক্সট ঘৰটোত এইখিনিত দিব লাগিব। তো বন্ধুসকল, আপোনালোকে পেটাৰ্ণটো নিশ্চয় বুজিব পাৰিছে। এনেকৈ গৈ এই পেটাৰ্ণত আহি আছে চিনডাল। এতিয়া আমি এই চিনক কাটিব লাগিব। তো বন্ধুসকল, আপোনালোকে দেখিব পাৰিছে মই ধুনীয়াকৈ এনেকৈ চিনে কাটি এইখিনি ওলাই লৈছোঁ এলুমিনিয়ামখিনি। এইখিনিত সময় অকণমান যায়, এইখিনি ওলাওঁতে অকণমান কষ্ট হয়, কিন্তু ফাইনেলি মই ওলাই ল'লোঁ এনেকৈ। আৰু এটা কথা লক্ষ্য কৰিব, যেতিয়া এলুমিনিয়ামখিনি এনেকৈ কাটিব চাব যাতে এই যিখিনি কাটিছে এইটো আৰু এইটো এনেকৈ লাগি যাতে নাথাকে। এই টুকুৰাটোৰ অকণমানো টুকুৰা যাতে এইটোত লাগি নাথাকে সেইটো লক্ষ্য কৰিব। যদি লাগি থাকে অকণমান টুকুৰাও, তেনেহ'লে মানে বাজাৰটো বাজিয়ে থাকিব। গতিকে একদম পাৰফেক্টলি কাটিব যাতে অকণমানো টুকুৰা যাতে লাগি নাথাকে, ইটোৱে সিটোক যাতে লাগি নাথাকে, সেইটো একদম লক্ষ্য কৰিব। তেতিয়াহে এইটো পাৰফেক্টলি কাম কৰিব। আৰু এতিয়া আমি ইয়াত এডাল তাঁৰ আৰু ইয়াত এডাল তাঁৰ আমি চল্ডাৰ কৰিব লাগিব। তাৰপিছত অলপমান হট গ্লু গান ইয়াত লগাই দিব, কাৰণ তাঁৰডাল লাগি নাথাকিব পাৰে। আমাৰ ৰেইন ডিটেক্টৰ চেঞ্চৰটো ৰেডি হৈ গ'ল। এই দুডাল তাঁৰ জাষ্ট আমি বেটাৰী কানেকশ্যনৰ লগত লগাব লাগিব। তো বন্ধুসকল, এতিয়া মই এনেকুৱা এটা কাঠৰ টুকুৰা ব্যৱহাৰ কৰি আছোঁ বেছ বনাবলৈ, আৰু এটা এনেকুৱা কাগজৰ চুঙা এটা ব্যৱহাৰ কৰি আছোঁ। আপোনালোকে কাঠৰ টুকুৰাও ব্যৱহাৰ কৰিব পাৰে। এতিয়া মই এই চুঙাটো এনেকৈ ইয়াত হট গ্লু গানৰ সহায়ত এনেকৈ লগাই দিম। তাৰপিছত দৰকাৰ হ'ব আমাক বেটাৰীৰ। মই এনেকুৱা 3.7 ভল্টৰ বেটাৰী ব্যৱহাৰ কৰি আছোঁ। এই বেটাৰীকেইটা ৰিচাৰ্জেবল, বাৰে ৰিচাৰ্জ কৰি আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম। এই বেটাৰীকেইটা কেনেকৈ ৰিচাৰ্জ কৰিব পাৰে আপোনালোকে ভিডিঅ'টো পাই যাব। এতিয়া আমি এই 3.7 ভল্টৰ বেটাৰীকেইটা ইয়াত এনেকৈ হট গ্লু গানৰ সহায়ত লগাব লাগিব।
তাৰপিছত দৰকাৰ হ'ব আপোনালোকক এটা ইলেক্ট্ৰিক বাজাৰ আৰু এই বাজাৰটো আপোনালোকে বাইকৰ পাৰ্টছ বিক্ৰী কৰা দোকানত অতি সহজতে পাই যাব আৰু এতিয়া আমাক দৰকাৰ হ'ব এটা অন অফ সুইচ আৰু অন অফ সুইচটো ইয়াত এনেকৈ মই হট গ্লু গানৰ সহায়ত লগাই দিম প্ৰথমতে আমি বেটাৰী আৰু বাজাৰৰ এডাল তার এনেকৈ কানেকশ্যন কৰি দিব লাগিব মই এটা হিট সিঙ্ক ব্যৱহাৰ কৰিছোঁ ইয়াত কানেকশ্যনটোত আপোনালোকে ব্লেক টিপ ব্যৱহাৰ কৰিব পাৰে এইখিনিত এতিয়া আমি বাজাৰটোৰ এডাল তার এই সুইচটোত এনেকৈ লগাব লাগিব সোল্ডাৰ কৰিলে চেক কৰি ল'ব যাতে কানেকশ্যনটো টাইট হয় এতিয়া আমাৰ দুটা কানেকশ্যন ইয়াত খোলা হৈছে ইয়াত এটা আৰু ইয়াত এটা ৰেইন ডিটেক্টৰটোৰ পৰা যি দুটাল তার এইপিনে আহিব এডাল ইয়াত লাগিব আৰু এডাল ইয়াত লাগিব এতিয়া আমি ষ্টেণ্ডালৰ ওপৰত সেই যিটো আমি সেন্সৰ বনাইছিলোঁ ইয়াৰ ওপৰত আমি আঠা লগাই দিব লাগিব এতিয়া সেন্সৰটোৰ পৰা যি দুটাল তার ওলাই আহিছে সেই দুটাল আমি এডাল ইয়াত আৰু এডাল ইয়াত কানেকশ্যন কৰিব লাগিব ব্লেক আৰু ৰেড ৱায়াৰডাল উলট পালট হ'লেও কোনো কথা নাই বেটাৰী কানেকশ্যনটো ৰেডডালো লগাব পাৰে ব্লেকডালো লগাব পাৰে কোনো কথা নাই তো বন্ধুসকল এতিয়া যিডাল তার বাকি থাকি যাব সেইডাল তার সুইচটোৰ লগত লগাই দিব লাগিব বন্ধুসকল আপোনালোকে এই বাজাৰটো ঘৰৰ ভিতৰত লগাব লাগিব জাষ্ট তারডাল দীঘল কৰিব মই জাষ্ট মডেলটো দেখুৱাৰ বাবেহে এই বাজাৰটো ইয়াত লগাইছোঁ আমাৰ গোটেই কানেকশ্যনখিনি হৈ গ'ল আমাৰ মানে ৰেইন ডিটেকশ্যন মেচিনটো ৰেডি হৈ গ'ল এতিয়া আমি জাষ্ট এইটো টেষ্ট কৰিব লাগিব তেনে বলক এইটো টেষ্ট কৰি চাওঁ তো বন্ধুসকল ডিভাইচটো প্ৰথমতে মই সুইচটো অন কৰি লৈছোঁ আৰু যিহেতু আজি বৰষুণ দিয়া নাই মই এটা পানীৰ বটল হাতত লৈছোঁ আৰু এনেকৈ মই পানী ইয়াত ওপৰত দি চাম মই পানী লৈছোঁ আৰু ওপৰত দি দিছোঁ তো বন্ধুসকল আপোনালোকে দেখিব পাৰিছে এইটো পাৰফেক্টলি কাম কৰিছে মানে পানী পৰাৰ লগে লগে এইটোৱে হাল্লা কৰিছে এই বাজাৰটো বাজি উঠিছে আৰু আপোনালোকে এনেকৈ গম পাই যাব যে বাহিৰত বৰষুণ দিছে আৰু এই বাজাৰটো আপোনালোকৰ ঘৰত থাকিব যাৰ ফলত আপোনালোকে বৰষুণ যে দিছে এইটো গম পাই যাব মই সুইচটো অফ কৰি দিছোঁ এতিয়া বন্ধুসকল আকৌ এবাৰ এইটো টেষ্ট কৰি চাম মই সুইচটো অন কৰি দিছোঁ তাৰপিছত হাতত অকণমান পানী লৈছোঁ যিহেতু বৰষুণ দিয়া নাই এইকেইদিন আজি বৰষুণ দিয়া নাই এনে দি আছিল বৰষুণ তো দেখিব পাৰিছে বন্ধুসকল পাৰফেক্টলি কাম কৰিছে মানে ইয়াত পানী পৰাৰ লগে লগে এইটো বাজি উঠিছে মই সুইচটো অফ কৰি দিছোঁ নহ'লে বহুত বেছি হাল্লা কৰি থাকে তো বন্ধুসকল এই ডিভাইচটো এনেদৰে কাম কৰে মানে ইয়াত পানী পৰাৰ লগে লগে এই বাজাৰটো বাজি উঠে আৰু এই বাজাৰটো আপোনালোকে ঘৰৰ ভিতৰত লগাব অকণমান তাঁৰডাল দীঘল কৰি দিব মই জাষ্ট ডেমো দেখুৱাৰ বাবে ইয়াত মই বাজাৰটো লগাই দিছোঁ আপোনালোকে এই তাঁৰডাল দীঘল কৰি এই বাজাৰটো ঘৰৰ ভিতৰলৈকে নিব আৰু ইয়াত বৰষুণ পৰাৰ লগে লগে আপোনালোকৰ এই বাজাৰটো বাজি উঠিব যাৰ ফলত আপোনালোকে গম পাই যাব যে বৰষুণ বাহিৰত দিছে আৰু আপোনালোকৰ বাহিৰত যি বস্তু মেলি দিছে কাপোৰ হওক চাউল হওক সেইখিনি বৰষুণত ভিজাৰ পৰা বাচি যাব তো বন্ধুসকল একদম চিম্পল ডিভাইচ এইটো আপোনালোকে ঘৰতে বনাই ল'ব পাৰে মই পানীখিনি পেলাই দিছোঁ আৰু নেক্সট টাইম ইউজ কৰাৰ বাবে এইখন ভালদৰে শুকুৱাব লাগিব এইমাত্ৰ যদি মই কাপোৰে মুচি দিওঁ তথাপি এইটো অকণমান হ'লেও বাজি থাকিব কাৰণ এইখন মই প্লাইউডেৰে বনাইছোঁ আৰু প্লাইউডখন যেতিয়ালৈকে ভিজি থাকিব তেতিয়ালৈকে অকণমান হ'লেও এই বাজাৰটো বাজি থাকিব গতিকে নেক্সট টাইম ইউজ কৰাৰ বাবে এবাৰ বৰষুণ দিয়াৰ পিছত নেক্সট টাইম ইউজ কৰাৰ বাবে এইখন প্লাইউডখন ভালদৰে শুকুৱাব লাগিব আপোনালোকে ফাৰ্ষ্ট মুচি দিব কাপোৰে মুচি দিব আৰু তাৰপিছত পাৰিলে অকণমান ৰ'দত বা অকণমান বতাহত এইখন শুকুৱাব দিব তেনেহ'লে নেক্সট টাইম আপোনালোকে ইউজ কৰিব পাৰিব তো বন্ধুসকল আজিলৈ এইখিনি আছিল আপোনালোকে যদি মোৰ চেনেলটো নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ আগৰ ভিডিঅ'বোৰ এবাৰ চেক কৰি চাব আৰু মোৰ নেক্সট এনেকুৱা ভিডিঅ' আহি থাকিব আপোনালোকে চাবলৈ নাপাহৰিব আৰু প্লিজ ছাবস্ক্ৰাইব কৰি দিব এই ভিডিঅ'টো যদি ভাল পালে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব তেনেহ'লে বাই বাই তো বন্ধুসকল গ্লাছ এখনতো মই ট্ৰাই কৰিছিলোঁ মানে এলুমিনিয়াম ফইলখন মই গ্লাছতো লগাই চাইছিলোঁ কিন্তু 13 ফেব্ৰুৱাৰীতে মই এই এলুমিনিয়াম ফইলখন ইয়াত লগাইছিলোঁ আজি 17 ফেব্ৰুৱাৰী 4-5 দিন হৈ গ'ল কিন্তু আজিলৈকে শুকুৱাই নাই গতিকে আপোনালোকে প্লাইউড ব্যৱহাৰ কৰিব প্লাইউডত এটা প্ৰব্লেম হয় কি এবাৰ ইউজ কৰাৰ পিছত মানে বাজি থকাৰ কাৰণটো হৈছে মানে প্লাইউডখন ভিজি থাকে ন প্লাইউডখন মানে শুকুৱাব লাগিব নেক্সট টাইম ইউজ কৰাৰ বাবে তো বন্ধুসকল আজিৰ প্ৰজেক্টটোত এইখিনি আছিল নেক্সট ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই